Hello everyone, welcome to our channel. মানে আজি হৈছে ৰবিবাৰ আৰু দেখিছেনে মই কি কৰি আছো মানে মই মিঠি আৰু তেলেৰে মূৰত লগাই থৈছিলোঁ খুব মানে চুলি সৰিছে একদম তা বোলো ওলাই যাবগৈ তো লগোৱা আছিল এতিয়া আজি ৰাতিপুৱা মই জবা ফুল আৰু মিঠি অলপ তিয়াই থৈছিলোঁ তেনেকৈ লগাইছোঁ মই আজিহে লগাইছোঁ কি হয় কি নহয় নাজানো চবে কৈছে খুব ভাল সেইকাৰণে লগাই চাওঁ ধোৱাও নাই লগাই এঘণ্টামানৰ পিছত ধুম ঘৰৰ অৱস্থা একদম বেয়া মানে আজি আমি এঠাইলৈ যাম গতিকে আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ মানে বহুত দিন 6-7 মাহ 8 মাহ মানৰ পিছত চাগে সম্ভৱ আৰম্ভ কৰিছোঁ গতিকে চাই থাকোঁ ভিডিঅ'টো শেষলৈকে মই কৈ আছোঁ ক'ত যাম কি যাম ওলাই লওঁ ঘৰৰ কামবোৰ কৰি লওঁ তাৰপিছত এইফালে পৰীক্ষা পঢ়া অৱস্থা বেয়া একদম দেখিছে মোৰ কিতাপখন মানে গোটেই ঘৰ কিতাপ বিছনাখন মোৰ কিতাপ একদম গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া হৈছে ভিডিঅ'টো আৰম্ভ কৰাৰ আগৰ ভিডিঅ' মানে প্ৰায় 5:15 ভিডিঅ' হয় মানে আমাৰ মায়েতো দোকান দিয়ে গতিকে দোকানৰ কাৰণে মানে কেৰাচিনখিনি নিব পাহৰি গ'ল সেইকাৰণে মানে আমি গৈ পাক দি থৈ আহিলোঁ আৰু তাৰপিছত ঘৰত আহি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গতিকে আপোনালোকে এইখিনিও দেখাওঁ বুলি ভাবিলোঁ আৰু এতিয়া আমি আপোনালোকক যে কৈছিলোঁ ক'বালৈ যাম বুলি এয়া দেখি গম পাইছে চাগে পিছফালে জাহাজ আমি গৈ আছোঁ উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰ আহকচোন ভিডিঅ'টো চাওক শেষলৈকে এয়া চাওক মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত দৃশ্য জাহাজত কি ধুনীয়া সুন্দৰ পৰিৱেশ বৰ ভাল লাগিছে মানে গোটেইখন বালি পৰি গৈছে দেখিবলৈ চাওকচোন কি ধুনীয়া লাগিছে সুন্দৰ গোটেইখন গতিকে এনেদৰে আমি জাহাজেৰে উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰলৈ গৈ আছোঁ এতিয়া আমি জাহাজৰ পৰা নামি ভিতৰলৈ গৈ আছোঁ এয়া হৈছে নামঘৰ সমাৰোহ আউনীআটী সত্ৰ উত্তৰ গুৱাহাটীত হোৱা 2000 শংখ 2000 খোল 2000 উৰুলি এনেকৈ আয়তী নামঘোষা আদি হৈ আছিল গতিকে আমি সেই অনুষ্ঠান চাবলৈ গৈছিলোঁ আহকচোন আপোনালোকেও আমাৰ মাজেৰে এই অনুষ্ঠানটো অলপ উপভোগ কৰক গোটেই পৰিৱেশটো একদম ভক্তিমূলক পৰিৱেশৰ সৃষ্টি হৈছিল খুব ভাল লাগিল গৈ আগতে নেদেখা এটা পৰিৱেশ দেখা পালোঁ ভাল লাগিল এনেদৰে আমি দুপৰীয়া তাতে খালোঁ খাই বৈ লৈ আমি প্ৰায় 1:30মান বজাত তাৰ পৰা ঘূৰি আহিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু যদি মোৰ ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ